বা অন্য মানুহক কি ক্ষতি কৰিব? মই যদি মোৰ অন্ধবিশ্বাস ব্যক্তিগত পৰ্যায়ত মই ৰাখোঁ বা মই ব্যক্তিগত পৰ্যায়ত কুসংস্কাৰ মানি চলোঁ, তেনেই সাধাৰণভাৱে চাবলৈ গ'লে সেই সমাজত বিশেষ প্ৰভাৱ নেপেলায়। কিন্তু সেইবোৰ যিহেতু মোক এখিনি মানুহে অনুকৰণ কৰিব, মোৰ পৰিয়ালৰ মানুহেই হওক বা মোৰ উত্তৰসূৰীয়ে হওক বা মোৰ বন্ধু-বান্ধৱেই হওক, তেওঁলোকে মোৰ এই অন্ধ অনুগমনক তেওঁলোকে কি ভাবে ল'ব? আৰু এই ধৰণেই সমাজত যেতিয়া কুসংস্কাৰ অন্ধবিশ্বাস বাঢ়ি যাব, গোটেই সমাজত এটা মানে বেয়া পৰিস্থিতি এটা সৃষ্টি হ'ব, অসমতাৰ এটা সৃষ্টি হ'ব। আৰু তাৰ কাৰণে আমি কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে এটা সজাগ হোৱাৰ প্ৰয়োজন। মই নিজেও এই সমাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ হকে কাম কৰি আছোঁ আৰু এটা সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে দীৰ্ঘদিন জড়িত হৈ আছোঁ। গতিকে এই বিষয়টোত মই অকণমান বক্তব্য ৰাখিবলৈ পালে ভাল পাম বুলি ভাবিছোঁ আৰু সেইকাৰণে ক'বলৈ আগবাঢ়িছোঁ। তো হেমচন্দ্ৰ বৰুৱা আমাৰ এজন পৰিচিত ব্যক্তি। তেওঁক আমি ভাষাৰ ওজা, হেমকোষৰ প্ৰণেতা বুলি জানো, আৰু আমি আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰত চাগে হেমকোষখন আছেই। তেওঁৰ অকণমান হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে অকণমান আলোকপাত কৰি ল'লে ভাল হ'ব। তেওঁৰ জন্ম হৈছিলে 1835 চনত 10 ডিচেম্বৰ তাৰিখে। অসমীয়া লেখেৰে 1707 বৰুৱা, মুক্তাৰাম বৰুৱা, তেওঁ মৃত্যু পৰ্যন্ত তেওঁ আছিলে নিজ মিছামৰা মৌজাৰ মৌজাদাৰ। আৰু তেখেতে মুক্তাৰাম বৰুৱা তেওঁ সংস্কৃত এজন পণ্ডিত আছিলে আৰু বৈদ্যশাস্ত্ৰৰ বিশেষ তেওঁ পাৰদৰ্শী আছিলে। হেমচন্দ্ৰ বৰুৱা আছিলে তেওঁৰ পিতৃৰ দ্বিতীয় পত্নীৰ দ্বিতীয়গৰাকী সন্তান। 9 বছৰ বয়সলৈকে হেমচন্দ্ৰ বৰুৱাৰ বিদ্যা আৰম্ভ হোৱা নাছিল। 12 বছৰ বয়সত তেওঁ পিতৃহাৰা হৈছিল। আৰু পিতৃৰ মৃত্যুৰ পিছত তেওঁ দদাইদেউক লক্ষীৰাম বৰুৱাৰ তত্বাৱধানত থাকি তেওঁ শিক্ষা আৰম্ভ কৰিছিল বা বিদ্যা আৰম্ভ কৰিছিল, কিন্তু সেয়া তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। আধৰুৱাকৈ এৰিবলগীয়া হ'ল। আৰু তেওঁ সেই সময়তে মাহে 4 টকা দৰমহাত কাছাৰীত তেওঁ নকল নবিছৰ চাকৰিত নিযুক্ত হ'বলগীয়া হ'ল। কিন্তু অধ্যৱসায় আৰু অশেষ যত্ন আৰু কষ্টৰ মাজেৰে তেওঁ এগৰাকী শিক্ষিত গুণী জ্ঞানী ব্যক্তিলৈ পৰিণত হ'ল বা নিজকে সেই স্থানত প্ৰতিষ্ঠা কৰিব পাৰিলে। আৰু লগতে আমাৰ দেশ, জাতি, ভাষাৰ প্ৰতি তেওঁ সেৱা আগবঢ়াব পাৰিলে। সেইজন হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁক আমি ভাষাৰ ওজা হিচাপে জানো, আমি এই কথাটো উল্লেখ কৰিছোঁ। তেওঁ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে হেমকোষৰ দৰে এখন পূৰ্ণাংগ অসমীয়া অভিধান সংকলন কৰিছিল। অসমীয়া ভাষাৰ ব্যাকৰণৰ দৰে ব্যাকৰণ পুথি প্ৰণয়ন কৰি অসমীয়া ভাষা ৰীতিক মিছনাৰীসকলৰ অশুদ্ধ ৰূপৰ পৰা উদ্ধাৰ কৰি আনি হেমচন্দ্ৰ বৰুৱাই আধুনিক অসমীয়া ভাষা সাহিত্যৰ বৰভেটি বান্ধিছিল। আৰু হেমচন্দ্ৰ বৰুৱাই আছিল আধুনিক অসমীয়া গদ্যশৈলী আৰু সৃজনশীল সাহিত্যৰ পথিকৃৎ। ইয়াৰ উপৰিও হেমচন্দ্ৰ বৰুৱা আছিল অসমৰ এগৰাকী বিৰাট সমাজ বিপ্লৱী। তেওঁ এগৰাকী মানৱতাবাদী। আৰু হোমেন বৰগোহাঁইৰ ভাষাৰে যদি আমি ক'বলৈ যাওঁ, ক'ব লাগিব যে তেওঁ অসমত আধুনিকতাৰ অগ্ৰদূত আৰু স্বৰূপাৰ্থত অসমৰ প্ৰথম বুদ্ধিজীৱী। তদুপৰি আৰু এটা কথা সংযোগ কৰি বিচাৰিছোঁ, তদুপৰি হেমচন্দ্ৰ বৰুৱা আছিল তেওঁ কথাই কামেই সকলো দিশৰ পৰা ধৰ্মীয় সংস্কাৰ আৰু চেতনা আৰু কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী এগৰাকী অতিশয় যুক্তিবাদী আৰু মুক্ত মনৰ মানুহ। আমি ইলোৰা বিজ্ঞান মঞ্চই হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ 10 ডিচেম্বৰ তাৰিখটো প্ৰতি বছৰে তেখেতৰ স্মৃতিত কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰোঁ। আৰু সেই দিৱসটোৰ আমি গণ্য লৈ অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে আমি এটা জাগৰণ
সৃষ্টি কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছো। তো হেমচন্দ্ৰ বৰুৱাক আমি জানিবৰ কাৰণে ঊনবিংশ শতিকালৈ যাব লাগিব। তো ঊনবিংশ শতিকাৰ শেষলৈকে আমি জানো যে ঊনবিংশ শতিকাৰ শেষলৈকে অসমত উচ্চ শিক্ষাৰ কোনো প্ৰতিষ্ঠান গঢ় লৈ উঠা নাছিল। গতিকে সেই ঊনবিংশ শতিকাৰ আটাইকেইটা শিক্ষিত প্ৰজন্মৰে আনুষ্ঠানিক উচ্চ শিক্ষাৰ স্থলী আছিল আমাৰ চুবুৰীয়া বংগদেশৰ কলিকতা মহানগৰী। আৰু সেই বংগদেশৰ লগত তেওঁলোকৰ সেই শিক্ষিত প্ৰজন্মটোৰ সম্পৰ্ক আছিল খুব ঘনিষ্ঠ। কিন্তু ইয়াৰ বিৰল ব্যতিক্ৰম আছিল হেমচন্দ্ৰ বৰুৱা। তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে হেমচন্দ্ৰ বৰুৱাৰ জীৱনত কেতিয়াও কলিকতা দেখাই নাছিল আৰু কোনো কলেজীয়া শিক্ষা বা আনুষ্ঠানিক উচ্চ শিক্ষা তেওঁ গ্ৰহণৰো কোনো সুযোগ তেওঁ জীৱনত পোৱা নাছিল। একান্ত নিজা প্ৰচেষ্টাৰে তেওঁ ইংৰাজী ভাষাটো আয়ত্ত কৰি ল'বলৈ সক্ষম হৈছিল আৰু মনৰ দৃঢ়তা আৰু জ্ঞান চৰ্চাৰ যিটো নিস্বাৰ্থ মনোভাৱ, তাৰ বাবেই তেওঁ এগৰাকী বুদ্ধিজীৱী, অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা, বিজ্ঞান মনস্ক যুক্তিবাদী সমাজ বিপ্লৱী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে। কাছাৰীত চাকৰি কৰি থকাৰ সময়তে তেওঁ কি ধৰণে জ্ঞান চৰ্চা কৰিছিল, কিমান ব্যস্ততাৰ মাজত তেওঁ জ্ঞান চৰ্চা কৰিছিল, সেই কথাখিনি মই নকওঁ। তেওঁৰ যিখন আত্মজীৱনীমূলক টোকা আছে তাতে সেই কথাখিনি লিপিবদ্ধ। আত্মজীৱন চৰিত শীৰ্ষক যিখন আত্মজীৱনীমূলক টোকা লিখি থৈ গৈছে তাতে তেওঁ লিপিবদ্ধ কৰিছে। কিন্তু এটা কথা কওঁ যে তেওঁ মুক্তভাৱে ইংৰাজী শিকা তেওঁৰ পক্ষে সম্ভৱ হৈ উঠা নাছিল। এই কাহিনীটো আমি জানো যে দদাই দেয়েকৰ লগত আছিল আৰু তেওঁ গোপনে গোপনে ইংৰাজী শিকিবৰ যত্ন কৰিছিল। তেতিয়া দদাই দেয়েকে কথাটো গম পাই তেওঁ ঘৰৰ পৰা খেদি পঠিয়াইছিল আৰু দদাই দেয়েকৰ ৰোষত পৰি হেমচন্দ্ৰ বৰুৱাৰ কি গতি হৈছিল আমি সেই কথাটো জানো। আচলতে তেওঁলোকৰ পৰিয়ালটো আছিল অত্যন্ত এটা ৰক্ষণশীল পৰিয়াল। যিহেতু ইংৰাজী আছিল এটা বিদেশী ভাষা, তদুপৰি খ্ৰীষ্টিয়ানসকলৰ ভাষা, গতিকে সেই ভাষা শিকিলে জাত যোৱাৰ ভয়তেই দদাই দেয়েকে তেওঁক ইংৰাজী শিকাৰ পৰা বাৰণ কৰিছিল বা ইয়াৰ বিৰোধিতা কৰিছিল। অৱশ্যে সেয়া কেৱল তেওঁৰ দদাই দেয়েক লক্ষীৰাম বৰুৱাৰ এটা নিজস্ব বা একক চিন্তা নাছিল, সেয়া আছিল এটা যুগ মানসিকতা। অৰ্থাৎ সেই যুগত সেই ধৰণেই ইংৰাজী শিক্ষাৰ প্ৰতি, বিদেশীৰ প্ৰতি, খ্ৰীষ্টিয়ানসকলৰ প্ৰতি এটা অস্পৃশ্য মনোভাৱ এটা পোষণ কৰা হৈছিল। আপোনালোকে নিশ্চয় জানিব বা বহুতে হয়তো নাজানে যে যি সময়ত গুৱাহাটীত ব্ৰিটিছসকলৰ আগমন ঘটিছিল, সেই সময়ত উজান বজাৰৰ একাংশ ব্ৰাহ্মণ পৰিয়াল, কেইটামান ব্ৰাহ্মণ পৰিয়াল উত্তৰ গুৱাহাটীলৈ উঠি গৈছিল। কিয় গৈছিল? কাৰণ ইয়াত থাকিলে এই ব্ৰিটিছসকলৰ সংস্পৰ্শত থাকিব লাগিব, তাৰ কাৰণে তেওঁলোকে উত্তৰ গুৱাহাটীলৈ গুচি গৈছিল। আৰু তাৎপৰ্যপূৰ্ণ কথা সেইটোৱেই যে সেই উজান বজাৰৰ পৰা উঠি যোৱা সেই পৰিয়ালৰ মাজৰ পৰাই মথুৰা মোহন বৰুৱা নামৰ এজন ব্যক্তি ওলাইছিল, যিগৰাকী ব্যক্তি ইংৰাজী কাকতত প্ৰথমগৰাকী সাংবাদিক হিচাপে কৃতিত্ব অৰ্জন কৰিছিল। এটা এটা গুৰুত্বপূৰ্ণ কথা। যি কি নহওক আমি হেমচন্দ্ৰ বৰুৱালৈ আকৌ উভতি আহিছো। হেমচন্দ্ৰ বৰুৱা আছিল এগৰাকী বিৰাট সমাজ বিপ্লৱী। আধুনিকতাৰ পোহৰ নপৰা ঊনবিংশ শতিকাৰ ধৰ্মান্ধ আৰু সংস্কাৰচ্ছন্ন সমাজখনত তেওঁ প্ৰায় অকলশৰে ধৰ্মীয় ভণ্ডামী আৰু জাতিভেদ প্ৰথাৰ বিৰুদ্ধে সাহসেৰে থিয় দিছিল। জাতিভেদৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কৰা সংগ্ৰামখনৰ কথা আমি জানো। কিন্তু আমি যদি বিচাৰ কৰি চাওঁ তেতিয়া আমি গম পাওঁ যে মহাত্মা গান্ধীতকৈ আগতেই হেমচন্দ্ৰ বৰুৱাই জাতিভেদ প্ৰথাৰ বিৰুদ্ধে মাত মাতিছিল। এটা কুলীন ব্ৰাহ্মণ পৰিয়ালত উপজি অব্ৰাহ্মণ বা অনুসূচিত জাতিৰ ৰান্ধনিৰ হাতেৰে ভাত খোৱাৰ বাবে আৰু যুক্তিৰ পক্ষত অৱস্থান গ্ৰহণ কৰি তেওঁ প্ৰচলিত সমাজ মানসিকতাক আঘাত কৰাৰ বাবে তেওঁ সমাজচ্যুত হৈ থাকিবলগীয়া হৈছিল মৃত্যু পৰ্যন্ত। আনকি তেওঁৰ মৃত্যুৰ পাছতো তেওঁৰ শটোক সৎকাৰ কৰিবলৈ পোনতে কোনো অসমীয়া মানুহ আগবাঢ়ি অহা নাছিল। গুৱাহাটীৰ পাণবজাৰৰ বাংলাভাষী বা বঙালী সম্প্ৰদায়ৰ মানুহবিলাকে যেতিয়া তেওঁৰ শটোক সৎকাৰ কৰিবলৈ আগবাঢ়ি গৈছিল, তেতিয়া লাজ পাই একাংশ অসমীয়া মানুহ ওলাই আহিছিল। আত্মাৰ অমৰত্বৰ দৰে অবৈজ্ঞানিক ধৰ্মীয় সংস্কাৰৰ বিপৰীতে তেওঁ সদায়
অৱস্থান গ্ৰহণ কৰিছিল আৰু নিজৰ মৃতদেহটো তেওঁ জীৱিত অৱস্থাতে এটুকুৰা কাগজ লিখি তেওঁৰ আলমাৰীত সোমোৱাই থৈছিল আৰু তাত লিখা আছিল যে এই বুলি লিখা আছিল যে মৃত্যুৰ পিছত শটো সৎকাৰ কৰাৰ কোনো প্ৰয়োজন নাই আৰু সেই মৃত্যুৰ পিছত তেওঁৰ শটো এখন গৰু গাড়ীৰে নি মানুহৰ বসতিৰ পৰা নিলগত ক'বাত পেলাই দিবৰ কাৰণে তেওঁ সেই পত্ৰখনত লিখি থৈ গৈছিল সেইখন আছিল আচলতে তেওঁৰ ইচ্ছা পত্ৰ উইল আৰু সেই সময়ত যদি চিকিৎসা বিজ্ঞান বা চিকিৎসা মহাবিদ্যালয় থাকিলেহেঁতেন তেনেহ'লে হয়তো হেমচন্দ্ৰ বৰুৱাই হ'লেহেঁতেন অসমৰ হয়তো ভাৰতবৰ্ষৰে প্ৰথমগৰাকী মৰণোত্তৰভাৱে দেহদান কৰা ব্যক্তি আমি ইলোৰা বিজ্ঞান মঞ্চই মৰণোত্তৰ দেহদানৰ যিটো আন্দোলন সেইটো তীব্ৰ কৰি তুলিছোঁ মৃত্যুৰ পিছত দেহটো চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু শিক্ষাৰ কাৰণে দান কৰিব পাৰি সেইটোক আমি তীব্ৰতৰ কৰি তুলি আছো ইলোৰা বিজ্ঞান মঞ্চই কিন্তু হেমচন্দ্ৰ বৰুৱাই এতিয়াৰ পৰা দুটা শতিকা বা এটা শতিকাৰ আগতে 100 বছৰতকৈ আগতে সেই ধৰণৰ চিন্তা কৰিছিল আৰু তেওঁ এটা কথা খুব জোৰ দি কৈছিল যে হিন্দুৰ যিহেতু সাংখ্য দৰ্শনে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰা নাই সেইকাৰণে তেওঁ নকৰে আৰু তেওঁক নাস্তিক বুলি ক'ব পাৰে সেইগৰাকী হেমচন্দ্ৰ বৰুৱা আচলতে আছিল একক অনন্য আৰু এক আপোচবিহীন সত্তা এটা কুসংস্কাৰৰ বিষয়টোলৈ আহিব বিচাৰিছো যে কুসংস্কাৰ বুলি ক'লে আচলতে আমি কোনখিনি কথা ধৰি ল'ম বা কোনখিনি কথা বুজি পাম আচলতে যিবোৰ সংস্কাৰ বা ৰীতি নীতি পালনৰ কোনো যুক্তিযুক্ততা নাই অৰ্থাৎ যিখিনি প্ৰথা পৰম্পৰাগতভাৱে সমাজত অন্ধভাৱে মানি চলা হৈছে অথবা মানি চলিবলৈ আমাক ধৰ্ম নামৰ প্ৰতিষ্ঠানটোৱে বাধ্য কৰাইছে সেইবিলাকে হৈছে কুসংস্কাৰ হেমকোষত কুসংস্কাৰৰ সংজ্ঞা বা কুসংস্কাৰৰ অৰ্থ এই ধৰণে দিয়া হৈছে কুসংস্কাৰ মানে বেয়া বা অসৎ শিক্ষা বেয়াকৈ পোৱা শিক্ষা মিছা বস্তুক সঁচা বুলি কৰা বিশ্বাস অন্ধবিশ্বাস যুক্তি নথকা নীতি বা ধৰ্মবিশ্বাস আচলতে কুসংস্কাৰ আৰু অন্ধবিশ্বাস আচলতে এটা আনটোৰ পৰিপূৰক অন্ধবিশ্বাস মানে হৈছে বিবেচনা নকৰাকৈ বিশ্বাস কৰা কথা বা কামবোৰ আৰু সেই কামবোৰেই হ'ল কুসংস্কাৰৰ ভেটি আৰু সমাজত প্ৰচলিত এই কুসংস্কাৰবিলাক ব্যক্তিৰ মনত কুসংস্কাৰবিলাকে আচলতে ব্যক্তিৰ মনত অন্ধবিশ্বাসৰ জন্ম দিয়ে আৰু এইবোৰ যেতিয়া গাঢ় হৈ পৰে বা এই ধাৰণাবিলাক কুসংস্কাৰে অন্ধবিশ্বাসবিলাক সমাজত গাঢ় কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাস উভয়েই সমাজৰ কাৰণে মাৰাত্মক ধৰণৰ ক্ষতিকাৰক ইহঁতে সমাজত যিটো স্থিতা অৱস্থা থাকে সেইটো বাহাল ৰাখিব বিচাৰে আৰু সমাজৰ প্ৰগতিৰ সদায় বাধা দিয়ে আৰু সেই কাৰণে আমি এই অন্ধবিশ্বাস হওক কুসংস্কাৰ হওক এইবিলাক আমি বৰ্জন কৰিব বিচাৰো ঊনবিংশ শতিকাৰ যিখন অসমৰ সমাজ আছিল বা যিখন অসম আছিল ঊনবিংশ শতিকাৰ সেইখন আছিল আচলতে বহু পৰিমাণে অন্ধকাৰাচ্ছন্ন কিন্তু ব্ৰিটিছ আহি আধুনিকতাৰ পোহাৰ মেলাত আমাৰ চুবুৰীয়া বংগদেশত তেতিয়া কিছু পৰিমাণে হলেও কুসংস্কাৰ বিৰোধী নৱজাগৰণৰ সূচনা হৈছিল সেই সময়ত বংগদেশত ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এই দুজন বৰেণ্য ব্যক্তিৰ কথা আমি সকলোৱে জানো তেওঁলোকে সমাজ সংস্কাৰকামী এই দুগৰাকী ব্যক্তিয়ে বিশেষকৈ সতীদাহ প্ৰথা নিৰ্মূল আৰু বিধৱা ব্যৱহাৰ প্ৰচলনৰ যোগেদি বংগৰ সমাজত এটা জাগৰণ তুলিবৰ কাৰণে সক্ষম হৈছিল তেওঁলোকৰ সমসাময়িক যি তিনিগৰাকী অসমীয়াৰ গাত এই সংস্কাৰ চেতনা ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল সেই তিনিমূৰ্তি বা সেই তিনিগৰাকী ব্যক্তি আছিল ক্ৰমে আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা তেওঁলোক কলিকতাত আছিল আৰু তেওঁলোক ৰাজা ৰামমোহন আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ নেতৃত্বত আৰম্ভ হোৱা সেই সংস্কাৰকামী আন্দোলন তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছিল কিন্তু হেমচন্দ্ৰ বৰুৱাই কলিকতালৈ কেতিয়াও যোৱাই নাছিল অথচ তেওঁ অসমত থাকিয়েই বংগদেশৰ সেই আন্দোলনৰ মৰ্ম হৃদয়ংগম কৰিবলৈ সামৰ্থ্য হৈছিল বিদ্যাসাগৰৰ প্ৰভাৱ হেমচন্দ্ৰৰ ওপৰত বাৰুকৈ পৰিছিল ইয়াৰ আভাস আমি তেওঁৰ আত্মজীৱনীমূলক যিটো টোকা আত্মজীৱনচৰিত তাত পাওঁ আত্মজীৱনচৰিতত হেমচন্দ্ৰ বৰুৱাই লিখিছে যে পূজনীয় বিদ্যাসাগৰে
বিধৱা বিবাহ যে শাস্ত্ৰসিদ্ধ ইয়াকে প্ৰমাণ কৰিয়েই মনে মনে নাথাকিল। আপোনাৰ পুতেকৰে সৈতে বিধৱাৰ বিয়া দিলে। সেই খোজৰ পাছত চলোতা মানুহ আমাৰ দেশত ওলাব কেতিয়া? মানে এই যে তেখেতক প্ৰভাৱিত কৰিছিল বংগৰ নৱজাগৰণে, তাৰ এটা আমি প্ৰমাণ এটা পালো। হেমচন্দ্ৰ বৰুৱাই অসমত নাৰীৰ সামাজিক সংস্কাৰ চেতনাৰে কুসংস্কাৰ বিৰোধী চিন্তাৰ পাতনি মেলিছিল। তো এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে কুসংস্কাৰ বুলি ক'লে আমি কিছুমান নীতি নিয়ম মানি চলা বা এই ধৰণৰ কথাবিলাকে আচলতে নহয়, যে সমাজৰ যিহেতু অৰ্ধসংখ্যক নাৰী, গতিকে নাৰীৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন নকৰা বা নাৰীক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ভবাটো এটা ডাঙৰ কুসংস্কাৰ। এই পুৰুষতান্ত্ৰিক সমাজে যদি ভাবে যে পুৰুষসকল প্ৰথম শ্ৰেণীৰ নাগৰিক, মহিলাসকল নাৰীসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক, আৰু তেওঁলোকৰ জন্ম হৈছে পুৰুষক সেৱা কৰি, এইটো এটা ডাঙৰ কুসংস্কাৰ। গতিকে হেমচন্দ্ৰ বৰুৱাই এই নাৰীসকলৰ সংস্কাৰকামী চেতনাৰেই তেওঁ আচলতে কুসংস্কাৰ বিৰোধী যুঁজখন যুঁজিবৰ কাৰণে আৰম্ভ কৰিছিল। তেওঁৰ বয়স আছিল তেতিয়া 21 বছৰ মাত্ৰ। তেওঁ অৰুণোদয় কাকতত এটা প্ৰবন্ধ লিখিছিল। প্ৰবন্ধটোৰ নাম আছিল অনেক বিয়া কৰা অযুগুত। পৰৱৰ্তী সময়ত তেওঁ নাৰীক স্বাধীনতা দিবৰ বাবে পুৰুষসকললৈ আহ্বান জনাই লিখিছিল স্ত্ৰী শিক্ষা নামৰ এটা প্ৰবন্ধ। এই অনেক বিয়া কৰা অযুগুত, স্ত্ৰী শিক্ষা, এইবিলাক আটাইখিনি অৰুণোদয়ত লিখা। নাৰীসকলক নিম্ন স্তৰৰ বুলি ভবা তৎকালীন সমাজৰ যি পৰম্পৰাগত ভাৱনা, তাৰ বিপৰীতে হেমচন্দ্ৰ বৰুৱাই পোনতে অসমৰ নাৰীক মানৱীয় দৃষ্টিভংগীৰে চাই দেশ আৰু সমাজৰ কল্যাণ সাধনৰ চিন্তা কৰিছিল। তেওঁ লিখিছে, যেতিয়ালৈকে তিৰোতাসকলক বিদ্যা শিকাই মুক্তাৱস্থা দিয়া নাযায়, তেতিয়ালৈকে দেশৰ মংগল হবৰ সম্ভাৱনা নাই। এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকক, গিৰিয়েক আহিবৰ গম পালে ডাঙৰীয়া আহিছে বুলি 5-7 মান উৰণি লৈ বাঘৰ ভয়ত গৰু পলুৱা দি চুকত সোমাই গৈ ডাঙৰীয়া জনায়ো তিৰোতাক মৰম কৰিলে বা ভাল মুখেৰে কথা ক'লে তিৰোতাই আখৈ পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চায়, আৰু অনেক গালি পাৰিহে ঘৈণীয়েকক মাতে। আনকি অলপ দুখতে ঘৈণীয়েকক পাৰে মানে মাৰে। আৰু যদি কোনোবাই ঘৈণীয়েকক মৰম কৰে আৰু ঘৈণীয়েকে পয়েকেৰে মুকলি মনেৰে কথা বাৰ্তা কয়, হাঁহে আৰু মাতে, তেন্তে তাক তিৰোতা খেৰুৱা বা ঘৈণীয়েকক নীলাজী বুলি আনে উপহাস আচৰণ কৰে। অতএব আমাৰ দেশীসকল, তোমালোকৰ তিৰোতাৰ সহিতে যি কুসংস্কাৰ আছে তাক এৰি পেলাই সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তমপন্থী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু। স্ত্ৰী শিক্ষা। কথাখিনি মন কৰকচোন, এতিয়াৰ পৰা এটা শতিকাৰ আগতে লিখা, আৰু এই সংস্কাৰৰ পৰা আমি এতিয়াও আমাৰ পুৰুষ সমাজ সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই। সেই একেটা প্ৰবন্ধতে, স্ত্ৰী শিক্ষা প্ৰবন্ধতে তেওঁ পাৰিবাৰিক সুখৰ বাবে বিবাহৰ পূৰ্বে ল'ৰা ছোৱালীৰ মাজত চাহ চিনাকি হোৱাৰ যোগেদি পৰস্পৰক বুজি লোৱাৰ ওপৰতো গুৰুত্ব দিছিল। আমি এতিয়া কিমান দিন নহ'ল এই ধৰণৰ চিন্তা চৰ্চাবোৰ আৰম্ভ কৰা। এই মোবাইল ফোনটো অহাৰ পৰাহে আমাৰ এই কথোপকথন বা ইজনে সিজনক বুজাৰ কথাটো আহিল। হেমচন্দ্ৰ বৰুৱাৰ চিন্তা চক কিমান মানে আগতীয়া আছিল তেওঁৰ চিন্তা। বিধৱা বিবাহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ আত্মজীৱন চৰিত্ৰটো সেই কথাখিনি আছে। তেওঁ লিখিছে এই ধৰণে যে ভাৰ্যা আৰু স্বামীৰ একে দেহ একে প্ৰাণ, দুয়োৰ ভিতৰত একো প্ৰভেদ নাই। এনে স্থলত যেতিয়া পুৰুষে ভাৰ্যা মৰি গ'লে, অৰ্থাৎ তেওঁৰ শৰীৰৰ এভাগ নষ্ট হ'লে তাক পুৰাই ল'ব পাৰে, তেন্তে তিৰোতা সেই স্বত্বৰ পৰা বঞ্চিত হয় কিয়? আমি এইটো কথা জানো যে হেমচন্দ্ৰ বৰুৱাৰ যেতিয়া পত্নী বিয়োগ হ'ল, তেওঁৰ বয়স তেতিয়া 30 হোৱা নাই। তেওঁ সকলোৱে কৈছিল যে বিবাহ কৰা, তেওঁ ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন, কিন্তু বিবাহ নকৰিলে। এই কাৰণে নকৰিলে যে যি অধিকাৰ তেওঁক সমাজে দিছে, সেই অধিকাৰ এগৰাকী নাৰীক তেতিয়া দিয়া হোৱা নাছিলে। গতিকে সমতা, নাৰী আৰু পুৰুষৰ মাজৰ যি সমতা স্থাপনৰ যি মনোভাৱ, সেইবাবে তেওঁ দ্বিতীয় বিবাহত সন্মতি দিয়া নাছিল বা দ্বিতীয় বিবাহ নকৰিলে। তো বিধৱা বিবাহৰ তেওঁ পক্ষপাতি আছিল, আৰু বিধৱা বিবাহৰ পক্ষপাতি হেমচন্দ্ৰ বৰুৱাই একেটা লেখাতে শিক্ষিত ডেকাসকলক কুসংস্কাৰ দেখাচাৰৰ দাস হৈ নাথাকি বিধৱা বিবাহৰ বাটটো বহলাবলৈ আন্তৰিকভাৱে আহ্বান জনাইছিল।
তেওঁ কৈছিল যে বিধৱা বিবাহৰ বাটটো মুকলি কৰিব লাগে। গতিকে শিক্ষিত ডেকাসকল অন্তত আগবাঢ়ি আহিব লাগে এই বাটটো মুকলি কৰিবৰ কাৰণে। সমাজে নাৰীৰ প্ৰতি থকা অন্যায় বা সমাজে নাৰীৰ প্ৰতি কৰা অন্যায় বা নাৰীজনিত কুসংস্কাৰৰ প্ৰতিবাদ কৰিবলৈ গৈ তেওঁৰ পত্নীৰ মৃত্যুৰ পাছত যেতিয়া তেওঁৰ বয়স 28 বছৰ তেওঁ বিবাহ নকৰালে। সেই কথাটো ইতিমধ্যে মই কলো। তেওঁ আত্মজীৱন চৰিত্ৰত সেই কথাখিনি লিখিছে, এনেধৰণে লিখিছে, মই ভাবি চালো মোৰ ভাৰ্যাৰ নহৈ মোৰ মৃত্যু হোৱা হলে তেওঁৰ কি অৱস্থা হলহেঁতেন। তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হলে মই এটা কিয় 3টা বা অধিক বিয়া কৰাব পাৰো। কিন্তু বিধৱা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গলহেঁতেন, সমাজে বৰ্জিলেহেঁতেন আৰু তেওঁ জীয়ন্তে মৰা যেন হৈ থাকিলহেঁতেন। ই কেনে অসংগত, কেনে অযুগুত। এতেকে পুনৰাই বিয়া কৰা মোৰ উচিত নহয়। আত্মজীৱন চৰিত। তাৰপিছত ধৰ্মৰ প্ৰসংগলৈ আহোঁ। ধৰ্মৰ নামত চলি থকা ভণ্ডামি আৰু যিবিলাক কুসংস্কাৰ, এইবিলাকৰ বিৰুদ্ধে কিন্তু হেমচন্দ্ৰ বৰুৱা বৰ তীব্ৰভাৱে তেওঁ প্ৰতিবাদী আছিল। কানি ভাং ধোঁৱাপাত ফটিকা এইবোৰ আমাৰ পন্থাত বৰ বৰ্জিত। সেইবোৰ চুলে জাতি যায়, ভকতি যে নেথাকেই দেহ প্ৰাণ দুয়ো নৰকী হয়। এইবুলি শিষ্যক উপদেশ দিয়া সন্ত মহন্ত কিছুমানেই নিজে কানিৰ প্ৰতি আসক্ত হৈ থকাৰ কথা কানিয়াৰ কীৰ্তন নামৰ নাটকত, যিখন দ্বিতীয়খন অসমীয়া আধুনিক নাটক কানিয়াৰ কীৰ্তন, সেই নাটকখনত হেমচন্দ্ৰ বৰুৱা উদঙাই দেখুৱাইছে। কানিৰ প্ৰতি কিন্তু আনক তেওঁলোকে শিষ্যসকলক তাৰ পৰা বাৰণ কৰিবৰ কাৰণে যত্ন কৰিছিল। সেই বৈপৰীত্যখিনি খুব ধুনীয়াকে উদঙাই দেখুৱাইছে। আকৌ কানি খাই মৰু মৰু হোৱা মানুহৰ ৰোগ আৰোগ্য কামনাৰে কানিয়াৰ সেৱা পতাৰ কুসংস্কাৰৰ কথাও নাটকখনত আছে, যে কানি খাই খাই মৰিবলৈ ওলাইছে। সেইজন মানুহৰ আৰোগ্যৰ কাৰণে আকৌ কানিয়াই সেৱা পাতিছে, মানুহক মাতি আকৌ কানিয়া খুৱাইছে। তেনেকুৱা ধৰণৰ বিপৰীতধৰ্মী কিছুমান কথা, যুক্তিহীন ভিত্তিহীন কিছুমান কথা নাটকখনত আছে। তেওঁৰ সমাজ সমালোচনামূলক তীব্ৰ ব্যংগাত্মক যিখন পুথি বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি, সেই পুথিখনতো আমি দেখা পাওঁ যে ধৰ্মৰ নামত চলা কুসংস্কাৰ আদি তেওঁ উদঙাই দিছে। পুথিখনৰ এটি চৰিত্ৰ হৈছে গোবৰ্ধন দেও, আৰু গোবৰ্ধন দেউৰ নাম ধৰ্মলৈ অচলা ভক্তি। অন্য দেৱ দেৱীক সেৱা কৰিলে ভক্তি অনাচাৰ হয় বুলি তেওঁ জানে। এবাৰ শিষ্য এগৰাকীৰ ঘৈণীয়েকৰ ৰোগ হোৱাত প্ৰথমে তেওঁ নাম কীৰ্তন কৰি চালে, তাৰপিছত ভাল নোহোৱাত অন্য দেৱ দেৱীক পুজিবলৈ ধৰিলে। তাতো একো ফল নধৰাত অৱশেষত ডাক্তৰী চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। তেতিয়া ধৰ্মীয় গোসাঁয়ে মাত দিলে, তেৰাই মহাপুৰুষ গুৰুৰ সৎ ধৰ্মৰ আশ্ৰয় লৈছে, তেৰাক ডাক্তৰৰ পানী খুওৱা অযুগুত, প্ৰাণ গলেও তাক খাব নেপায়। অৰ্থাৎ মানুহ মৰি যাব ধৰিছে বেমাৰত। কিন্তু সেই যিবিলাক ধৰ্মবেত্তা বা ধৰ্মৰ যিবিলাক উপাসক বা ধৰ্মৰ যিসকল প্ৰচাৰক, তেওঁলোকে কিন্তু ডাক্তৰৰ দৰৱ খোৱাক বাৰণ কৰিছে। লাগিলে ৰোগী মৰি যাওক, তথাপি ডাক্তৰৰ আশ্ৰয় ল'ব নালাগে। এই ধৰণৰ সমাজখনক তেওঁ কটাক্ষ কৰি আচলতে তাৰ তীব্ৰ প্ৰতিবাদ কৰিছে। জ্যোতিষশাস্ত্ৰ, আমি জানো যে জ্যোতিষশাস্ত্ৰ আচলতে কোনো বাস্তৱ ভিত্তি নাই। জ্যোতিষ বিশ্বাসৰ মহাফাকি বুলি কয়। আপোনালোকে বিশ্বাস কৰক নকৰক, মই কিন্তু ব্যক্তিগতভাৱে জ্যোতিষৰ প্ৰতি সামান্যতমো বিশ্বাস নাই। আজি কি নহওক, হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগলৈ আহিছো। তেখেতে জ্যোতিষ শাস্ত্ৰৰ ভণ্ডামিখিনি উদঙাই দেখুৱাইছিলে। এই বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি তেখেতে লিখিছে যে নৰিয়াত পৰা শিষ্যৰ পত্নীৰ বাবে গোসাঁইৰ নিৰ্দেশত এগৰাকী জ্যোতিষী মতাই অনা হ'ল। জ্যোতিষীগৰাকীৰ নাম হ'ল কোদাল ৰাম বৰদলৈ। এওঁ নাঙল ৰাম বৰদলৈ নাতিনীয়েক। জ্যোতিষ শাস্ত্ৰত বাঘ জম বুলি কলেও মিছা কোৱা নহয়। কোনো মানুহৰ ঘৰলৈ যোৱাৰ আগতে তাৰ ঘৰত কি হৈছে গাঁৱত বুজ লয়, পাছে ঘৰলৈ গৈ সকলো কথা কৈ দিয়ে। আৰু তেওঁৰ কথা সঁচা বুজাবলৈ অনুস্বৰ বিসৰ্গ দি কেইটামান সংস্কৃতৰ নিচিনা মাতে। তাতে মূৰ্খ মানুহৰ আগত বিধাতাৰ দৰে সন্মান পায়। বাহিৰে ৰংচৰ ভিতৰে কোৱা বাতৰি যে জ্যোতিষসকলে যে আচলতে
কি এটা উপায় লৈ পেলাই যে তেওঁলোকে এই ধৰণৰ কথাবোৰ সমাজত প্ৰচাৰ কৰে। তো আমাৰ বুঢ়ীয়া সাধুটো এটা সৰবজান নামৰ সাধুটো আছে। তাতো আমি দেখা পাইছিলো যে জ্যোতিষজন বা এনেই আচলতে কথাখিনি কওঁতে মিলি গ'ল। তো এই জ্যোতিষৰ গোটেই কাৰবাৰটো আচলতে তেনেকুৱা। নহ'লে বা আমাৰ বিখ্যাত জ্যোতিষী কিউৰিয়ং লোকৰ ভূত ভৱিষ্যত গণনা কৰি থাকে। তেওঁৰ যে কাৰ্যালয়ত সেইদিনা আয়কৰ বিভাগে তালাচী চলাব তেওঁ গমেই নাপালে। বেচেৰাই মানে উপায়ন্তৰ হৈ পেলাই মানে কাৰ্যালয় এৰি পলাবলগীয়া হ'ল। সেইটোৱে জ্যোতিষ। ধৰ্মৰ নামত চলি থকা ভণ্ডামীৰ অন্য এটা ৰূপ হৈছে আমাৰ ধৰ্মৰ নামত শোষণ। কানিয়া কীৰ্তনত নাটকত হেমচন্দ্ৰ বৰুৱাই এনে ধৰ্মীয় শোষণৰ চিত্ৰ অংকন কৰিছে। পদ্মপাণি মহাপুৰুষীয়া ধৰ্মৰ এগৰাকী গুৰু। এইজনা গুৰুৱে শিষ্যসকলক এনেধৰণে মন্ত্ৰণা দিছে যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুহে চৰাচৰ জগতৰ গুৰুহে ঈশ্বৰ। গুৰু এনে বস্তু, গুৰু যেন বস্তুতকৈ বস্তু নাই। গুৰু তুষ্ট হলেই ভকতি মুকুতি সমস্ত হয়। গুৰু ৰুষ্ট হলে সকলো নাশ হয়। এতেকে দেহ প্ৰাণ ধন বস্তু গুৰুক তুষ্ট কৰিবা। তাৰমানে গুৰুক সন্তুষ্ট কৰিব লাগে। গতিকে সকলো নিজৰ সামৰ্থ্যৰে গুৰুক সন্তুষ্ট কৰিলেই সকলো। এইটো এটা ধৰ্মৰ নামত এটা আচলতে ব্যৱসায় বা শোষণ। তাক তেওঁ আশে প্ৰকাৰে ৰাইজক বুজাবৰ কাৰণে যত্ন কৰিছে। ধৰ্মৰ নামত এটা আচলতে ব্যৱসায়। আচলতে ব্যৱসায় নহয়, কিছুমানে এইটো কলা ব্যৱসায় বুলি কয়, যিহেতু ইয়াতে বৈধ ব্যৱসায় যিহেতু নহয়। গতিকে যি নহওক এই ধৰ্ম ব্যৱসায়, ধৰ্মৰ নামত ব্যৱসায় চলি আছে। আৰু ধৰ্মগুৰুৰ ওচৰলৈ যেতিয়া শৰণ দিয়াবলৈ মানুহ আনে, কানিয়া কীৰ্তনত দেখুৱাইছে যে দালালসকলে মানে প্ৰলোভন দি পেলাই মানুহক আনে। কানিয়া কীৰ্তনত আছে যে চিদাম নামৰ খাটনিয়াৰজনে দুজন ধনী মানুহক ধৰ্মত দীক্ষা দিবলৈ গুৰুৰ শৰণ দিয়াবলৈ লৈ আনিছে। আৰু আনি পেলাই 6 টকা ৰূপ লৈ গুৰুৰ আগত 5 টকা পোৱা বুলি তেওঁ মিছা মাতিছে। তেওঁ 6 টকা লৈছে ধনী মানুহ দুজনৰ পৰা আৰু কৈছে 5 টকা পোৱা বুলি কৈ পেলাই ঠগ প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে। আৰু শৰণ দিয়াৰ বাবে গুৰুকো তেওঁ প্ৰলোভিত কৰিছে। যে গুৰুক কৈছে যে আপুনি শৰণ দিয়ক। কি বুলি কৈছে গম পাইছেনে? কি বুলি কৈছে? এতিয়া অধিক বিচৰা ভাল নহয়। সিহঁত চহকী মানুহ, মাটি বাৰী মহ গৰু সকলো আছে। হলে সিহঁতে আমাৰ বাবে 12মহীয়া বেঙেনা বাৰী হ'ব। অৰ্থাৎ তেওঁলোকক আমি শৰণ দিব পাৰিলে তেওঁলোকৰ পৰা আমি ধন সম্পদ সকলো আমি সৰকাই থাকিব পাৰিম। গতিকে শৰণ দিব লাগে। এতিয়া আমি বেছি লোভ কৰা উচিত নহয়। কানিয়া কীৰ্তন। ধৰ্মৰ নামত চলা ব্যৱসায় বা ধৰ্মীয় গোড়ামীৰে ভৰা সমাজখনক ব্যংগ বিদ্ৰূপ কৰি হেমচন্দ্ৰ বৰুৱাই দৰাচলতে এই ধৰ্মানুভতাৰ বা এই মানে ধৰ্মীয় সমাজখনৰ যিবিলাক কুসংস্কাৰ, এইবোৰৰ পৰা অসমীয়া সমাজখনক আচলতে তেওঁ মুক্ত কৰিব বিচাৰিছিল। এইখিনিতে এটা অকমান বিতৰ্কিত কথা এটা কওঁ যে ঈশ্বৰ সম্পৰ্কে হেমচন্দ্ৰ বৰুৱাৰ ধাৰণা কেনে আছিল। এটা এটা খুব আচলতে বিতৰ্ক বিষয়। এই কাৰণে বিতৰ্ক সূত্ৰপাত হৈছে যে তেওঁ সংকলন কৰিছিল পাঠমালা নামৰ এখন পুথি। যেতিয়া অসমীয়া ভাষা পুনৰ প্ৰচলন হৈছিল 1873 চনত, তেতিয়া তেওঁ পাঠ্যপুথি প্ৰণয়ন কৰিছিল পাঠমালা। আৰু সেই পাঠমালাত এটা তেওঁ পাঠ আছিল সন্মান। সেই পাঠটো আপোনালোকে চাব পাৰে ক্লাছ 9ৰ অসমীয়া যিখন পাঠ্যপুথি তাতো সংকলিত হৈছে সন্মান নামৰ পাঠটি হেমচন্দ্ৰ বৰুৱা। তাত তেওঁ লিখিছে যি আদি কাৰণৰ পৰা এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে, সেই কাৰণৰ নামে ঈশ্বৰ। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই। সকলোৰে অন্ত আছে, কিন্তু তেওঁৰ অন্ত নাই। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালনকৰ্তা। এতেকে তেওঁক শ্ৰদ্ধা আৰু ভক্তি কৰা সকলোৰে উচিত। তো এই কথাখিনি পঢ়িলে আমাৰ এনেকুৱা লাগে যেন তেওঁ গভীৰভাৱে ঈশ্বৰৰ বিশ্বাসী আৰু ঈশ্বৰৰ সৃষ্টিত তেওঁ মানে বিশ্বাস কৰে। আৰু গতিকে ঈশ্বৰক সন্মান কৰিবৰ কাৰণে এটা পেৰিগ্ৰাফ তেওঁ লিখিছে। 5ৰ পেৰিগ্ৰাফটোত তেওঁ শিক্ষাগুৰুক সন্মান কৰিবৰ কাৰণে, পিতৃ মাতৃক সন্মান কৰিবৰ কাৰণে এই ধৰণৰ কথাখিনি লিখিছে। কিন্তু আমাৰ আলোচ্য বিষয় এই ঈশ্বৰ সম্পৰ্কীয় কথাটো। তো এইখিনি উদ্ধৃতি দি ক'ব বিচাৰে যে হেমচন্দ্ৰ বৰুৱা ঈশ্বৰ বিৰোধী আছিল বা ধৰ্ম বিৰোধী আছিল বুলি এটা অপপ্ৰচাৰ কৰা হৈছে। তেওঁ নিজে কিন্তু পাঠমালাত এই ধৰণে লিখি গৈছে। তো একাংশ যুক্তি দিয়ে যে এইখিনি হেমচন্দ্ৰ বৰুৱাৰ অন্তৰৰ কথা নহয়। এইখিনি সমালোচকে কয় যে কিন্তু তেওঁৰ অন্তৰৰ কথা নহয়। অসমীয়া ভাষা পঢ়া শালীত পুনৰ প্ৰতিষ্ঠা কৰাৰ সময়ত প্ৰস্তুত কৰা এই পাঠ্যপুথিত ঈশ্বৰ সম্পৰ্কীয় এই ধাৰণাখিনি তেওঁ সমাজত প্ৰচলিত ধাৰণাৰ সাধাৰণ মতৰহে প্ৰতিফলন। সেই সময়ত এইটো কথা ক'ব বিচাৰে এইখিনিয়ে যে সেই সময়ত সমাজ যি মানসিকতা আছিল, ঈশ্বৰৰ প্ৰতি বিশ্বাস। আৰু বিদ্যালয়ত আমি জানো যে প্ৰাৰ্থনাৰে বিদ্যালয় আৰম্ভ হয়।
মানে ঈশ্বৰৰ সন্মান কৰিবলৈ শিকায়, তাৰপিছত শিক্ষাগুৰুক, সমাজৰ অন্যান্য পিতৃ মাতৃক এই ধৰণৰ যিটো বিশ্বাস আছিল তাৰে এটা প্ৰতিফলন বুলি ক'ব বিচাৰে। তো হেমচন্দ্ৰ বৰুৱা খুব ঘনিষ্ঠভাৱে পোৱা কনকলাল বৰুৱা, ঐতিহাসিক কনকলাল বৰুৱা, কনকলাল বৰুৱাই তেওঁৰ বিষয়ে লিখা এটা লেখাত হেমচন্দ্ৰ বৰুৱাৰ ধৰ্মীয় মতাদৰ্শৰ কথা আমি অনুমান পাওঁ, খুব ঘনিষ্ঠভাৱে পাইছিল, গতিকে কনকলাল বৰুৱাৰ কথাটো বিশ্বাসযোগ্য। তেওঁ লিখিছে যে কোনো লোকে তেওঁৰ মানে হেমচন্দ্ৰ বৰুৱাৰ ধৰ্ম মতৰ কথা সুধিলে তেওঁ হাঁহি মাৰি কৈছিল, মই এগনষ্টিক, হিন্দুৰ সাংখ্য দৰ্শনতে ঈশ্বৰ মনা নাই। এই কথা তেওঁ অনেকক কোৱা দেখা গৈছিল। তেওঁৰ মনত নীতি আৰু ধৰ্ম একে আছিল। যাৰে নৈতিক চৰিত্ৰ ভাল সেয়ে প্ৰকৃত ধাৰ্মিক, এনে তেওঁ বুজাইছিল। অৰ্থাৎ তেওঁ ধাৰ্মিক মানে যাৰ নৈতিকতা আছে তেওঁ ধাৰ্মিক, যাৰ নৈতিকতা নাই সি মানে 14 প্ৰসংগ 5 ৱাজ নামাজ কৰিলেও ধাৰ্মিক নহয়। ভণ্ডামি তেওঁ মুঠেই সহিব নোৱাৰিছিল। তেওঁৰ এনে বিশ্বাস তেনে কৰিবলৈ তেওঁ অকমানো সংকোচ নকৰিছিল। তেওঁ যেনে বিশ্বাস তেওঁ তেনে কৰিছিল, তাৰ কাৰণে সংকোচ নকৰিছিল। তেওঁ কোনো সাম্প্ৰদায়িক ধৰ্ম মতলৈ তেওঁৰ কোনো আস্থা নাছিল। এই কথা তেওঁ সকলোৰে আগতে কৈছিল। এইটো কনকলাল বৰুৱাৰ এইখিনি কথা। সেই কনকলাল বৰুৱাৰ কথাৰ পৰা আমি অকণমান প্ৰতিয়ন গৈছো যে সেই কথাখিনি আচলতে ধৰ্মৰ সম্পৰ্কে বা ঈশ্বৰ সম্পৰ্কীয় কথাখিনি সেই অকলে এটা পাঠতে পোৱা যায় হেমচন্দ্ৰ বৰুৱাৰ, বাকীখিনিত আমি দেখা নাপাওঁ। হেমচন্দ্ৰ বৰুৱাৰ যে কোনো প্ৰাতিষ্ঠানিক ধৰ্ম বা কল্পিত ঈশ্বৰৰ প্ৰতি কোনো আস্থা নাছিল, সেইটো তেওঁৰ কৰ্মৰ যোগেদি আচলতে প্ৰতিফলিত হৈছে। তেওঁৰ মৃত্যুৰ পিছত যিখন আমি ইচ্ছাপত্ৰৰ কথা কৈছো সেইখিনি পোৱা হৈছিল। তাত তেওঁ লিখিছিল যে জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সংস্কাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰা কোনো প্ৰয়োজন নাই। মৃতদেহ পোৰা বা মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্যহানি হ'ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থানৰ পৰা দূৰ ঠাইত পেলাই দিয়া ভাল। গতিকে ঈশ্বৰ আৰু আত্মাত বিশ্বাসী মানুহৰ পক্ষে এনে আহ্বান জনোৱাটো সম্ভৱ নহয়। যিজন মানুহ ঈশ্বৰত গভীৰভাৱে বিশ্বাসী তেওঁ এই ধৰণৰ আহ্বান কেতিয়াও জনাব নোৱাৰে। গতিকে আত্মাৰ অমৰত্ব, আমি যে কওঁ আত্মা অমৰ, আত্মাটো নমৰে, আত্মাৰ অমৰত্বৰ দৰে যিবিলাক অবৈজ্ঞানিক যিবিলাক সংস্কাৰ তাৰ প্ৰতি তেওঁৰ কোনো আস্থা নাছিল। গতিকে বৰঞ্চ তাৰ বিৰোধে কৰিছিল তেওঁ। আৰু সেইকাৰণে তেওঁ কৈছিল যে আত্মা নাই। আত্মা যেতিয়া নাই, পেটাত্মাও নাই, পৰমাত্মাও নাই। গতিকে এই ধৰণৰ ধাৰণা এটা তেওঁ পোষণ কৰিছিল। তেওঁৰ এটা সাধু কথা আছে, তেওঁক লৈ এটা কথা প্ৰচলিত আছে, গাজাও হওক বা যিয়ে হওক নাজানো, কিন্তু তেওঁক এজনে সুধিছিল যে আপুনি স্পিৰিটত বিশ্বাস কৰে নেকি, মানে পেটাত্মা স্পিৰিটত বিশ্বাস কৰে নেকি? তেওঁ কৈছে হয় মই কৰোঁ, এই স্পিৰিট মোৰ গাৰুৰ তলতে আছে। তেওঁ অলপ মদ্যপান কৰিছিল, সেই মদ্যপানৰ বটল এটা তেওঁ ৰাখিছিল, সেইটোকে তেওঁ কৈছিল যে স্পিৰিটক মই বিশ্বাস কৰোঁ, এইটো স্পিৰিট মোৰ লগত আছে। অৱশ্যে হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো গৰু গাড়ীত তুলি নি নিলগত পেলাই দিয়া নহ'ল। হিন্দু ধৰ্মীয় সংস্কাৰেৰে তেওঁৰ মৃতদেহটো সৎকাৰ কৰা হ'ল। যি কি নহওক, হেমচন্দ্ৰ বৰুৱাই তেওঁ জীৱিকা বা ধন অৰ্জনৰ কাৰণে তেওঁ শিক্ষা লাভ কৰা নাছিল। তেওঁ জ্ঞান অৰ্জন কৰিছিল, আৰু সেই জ্ঞান অৰ্জন কৰা তেওঁ জ্ঞানখিনি সমাজৰ হিতৰ কাৰণে তেওঁ প্ৰয়োগ কৰিবৰ কাৰণে যত্ন কৰিছিল। আৰু তেওঁ যদিও আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল, আনুষ্ঠানিক উচ্চ শিক্ষা গ্ৰহণৰ তেওঁ সুযোগ পোৱা নাছিল, কিন্তু তেওঁ নিজে গ্ৰহণ কৰা শিক্ষাখিনিকে তেওঁ খুব যুক্তি সহকাৰে বিচাৰ বিবেচনাৰে চালি জাৰি চাই তেওঁ এটা নিজৰ মতত অটল হৈ আছিল। আৰু এই ধৰণে তেওঁ এগৰাকী বুদ্ধিজীৱী, যি হোমেন বৰগোহাঁয়ে তেওঁক অসমৰ প্ৰথম বুদ্ধিজীৱী বুলি কৈছে, যুক্তিবাদী, বিজ্ঞান মনস্ক হোমেন বৰগোহাঁয়ে আধুনিকতাৰ অগ্ৰদূত বুলি কৈছে। এই সকলো মানে দিশ তেওঁ সম্পূৰ্ণ কৰি এগৰাকী প্ৰগতিশীল মানুহ, মুক্ত মনৰ মানুহ, আজিৰ পৰা 100 বছৰতকৈ আগত তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল। আৰু আমি দেখা পালো যে এই ধৰণে তেওঁ আচলতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেওঁৰ লেখাত, তেওঁৰ বক্তব্যত প্ৰতিফলিত কৰিছে। আৰু বহুখিনি কথা আছে, কিন্তু আটাইখিনি কথা মই ক'ব পৰা নাই। আপোনালোকে হেমচন্দ্ৰ বৰুৱা যদি লেখাখিনি ভালকে পঢ়ে আৰু গভীৰভাৱে বিচাৰ বিশ্লেষণ কৰিব পাৰিব। তো মই এইখিনি কথাই আজি আপোনালোকক ক'লো। আৰু এই সম্পৰ্কত যদি কিবা মত বিনিময় কৰিবলগীয়া আছে বা কিবা কথা ক'বলগীয়া আছে, সংযোজন কৰিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। মই পুনৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ কথাখিনি শুনাৰ বাবেও আপোনালোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। নমস্কাৰ।
হয়, ছাৰলৈ আমাৰ কথা মন্তৰৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি কম সময়তে তেওঁ খুব সুন্দৰভাৱে সৰলভাৱে আমাৰ মাজত উপস্থাপন দি দাঙি ধৰিলে। আমাৰ সৈতে সংযুক্ত হৈ থকা প্ৰতিজনেই হয়তো এই আলোকপাতৰ পৰা উপকৃত হ'ব। ছাৰলৈ পুনৰবাৰ কথা মন্ত্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ মাজত আমাৰ সৈতে সংযুক্ত হৈ আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউ আছে, গতিকে তেওঁলোকক মই অনুৰোধ জনাম, তেওঁলোকে যদি ছাৰৰ আলোচনাটিৰ সৈতে তেওঁলোকৰ কিবা মত বা তেওঁলোকৰ কথা যদি সংযোগ কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ বাবে আমাৰ মঞ্চ খোলা আছে। যিহেতু আমাৰ মাজত গায়ত্ৰী বাইদেউ আছে, সত্যজিৎ ছাৰ আছে, গতিকে তেওঁলোকে যদি আমাৰ সৈতে মত বিনিময় কৰিব বিচাৰে, তেনে তেওঁলোকৰ বাবে আমাৰ এই মঞ্চ খোলা আছে। গায়ত্ৰী বাইদেউ শুনিব পাৰিছে আমাক? পাৰিছোঁ নিলম। ভাল লাগিলে নয়নমণি মেধি ডাঙৰীয়াৰ বক্তব্য। যদিও আমি হেমচন্দ্ৰ গোস্বামী বা ইতিমধ্যে আমি মানে সাহিত্যৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িছোঁ, কিন্তু বিষয়টো আচলতে নৱপ্ৰজন্মৰ মাজলৈ ৰৈ যোৱা এটা বিষয় বুলি অনুভৱ কৰিছোঁ। মই ভাল পালোঁ। মোৰ এইখিনিতে কেতিয়াবা মোৰ মনত উদয় হোৱা প্ৰশ্ন এটাহে, অকণমান মানে প্ৰশ্ন ঠিক নহয়, মই ভাবোঁ যে মই যদি এনেই মিলাই চাওঁ যে নৱপ্ৰজন্ম, প্ৰাচীন সমাজ ব্যৱস্থা, এইবিলাকৰ মাজত আমি যদি চাওঁ যে কিছুমান কথা নতুন প্ৰজন্মই মানে আজিকালি শব্দটো লগাই যে ওলাই কৰে নীতি নিৰ্দেশনা, আমাৰ মানে দিনত কি হৈছিলে যে আমাক কিছুমান নাপায়ৰে বান্ধি ৰাখিছিলে, যে এইটো কৰিব নাপায়, এইটো কৰিব নাপায়, আৰু আমিও তেনেকৈ আছিলোঁ। আৰু থকাৰ কাৰণে মই ভাবোঁ, মই কিন্তু কুসংস্কাৰ বা অন্ধবিশ্বাসী মানে সদায়ে মই সেইটো বিৰোধিতা কৰোঁ। চব কথা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চাবলৈ শিকোঁ, বা হেমচন্দ্ৰ বৰুৱাক মই শ্ৰদ্ধা সহকাৰেই কৈছোঁ। কিন্তু মই মানে এনেই মোৰ অনুভৱেৰে কৈছোঁ যে আজিকালি শব্দটো লগাই আমাৰ আগতে যিবিলাক কথা আমাৰ আইতাহঁতে বা মা দেউতাহঁতে আমাক যিকোনো মুহূৰ্তত কয় যে এইটো নকৰিবি, এনেকে নাপায়, কিন্তু তেওঁলোকে নাপায়টোৰ কোনো বিজ্ঞানসন্মত যুক্তি দিব নোৱাৰে। কিন্তু সেইবিলাক কাম নকৰিলে সমাজখন সুশৃংখলিত হৈ থাকে। কিন্তু আজিকালি বুলি এতিয়া ল'ৰা ছোৱালী বিলাকে এইবোৰ কৰে, মানে কেলে কৰে যে তেওঁলোক নতুন প্ৰজন্ম যথেষ্ট বিজ্ঞানসন্মত ভাৱে থাকে, গতিকে আমি কোৱা কথাটো তেওঁলোকে মানে আমাৰ মানে আগৰ জেনেৰেশ্যনে কোৱা কথাটো তেওঁলোকে মানিবলৈ নিবিচাৰে। আৰু সেইটো কাৰণে দেখা গৈছে যে প্ৰাচীন সমাজ ব্যৱস্থাৰ তুলনাত আজিকালি যুৱ উচ্ছৃংখলতাটো বহুত বেছি হৈছে। এতিয়া এইখিনিতে আচলতে মোৰ মনত উদয় হোৱা প্ৰশ্ন যে কিছুমান নাপায়ৰে যদিও বিজ্ঞানসন্মত ভেটি নাই, কিন্তু অকণমান সমাজখনো সুশৃংখলিত কৰি ৰাখিব পাৰে নেকি বাৰু? মই এনেকৈ ভাবোঁ মানে, যে চব কথাক যদি আমি মানে ওলাই কৰি দিওঁ, মানে এনেকুৱা ধৰণৰ কথাও থাকে নেকি? মানে মইহে অনুভৱ কৰোঁ দেই। গতিকে মোৰ মনত সেইটোহে উদয় হয়। মানে মই চাওঁ যে আগতে আমি কেতিয়াবা এনেকুৱা হয়, ধৰক আমি গধূলি যেতিয়া ওলাই যাওঁ, যে আমাক বাধা দিয়ে যে তহঁতি নাযাবি, নাপায়, সন্ধিয়া লগা যাব নাপায়, ছোৱালী যাব নাপায়, নাযাবি, এনেকুৱা ধৰণে কয়। কিন্তু আমি যদি যুক্তিৰে চাওঁ যে যদি ল'ৰাটোক সন্ধিয়া ওলাই যাবলৈ দিয়া হয়, ছোৱালীজনীক কিয় দিয়া নহয়, এনেকুৱা ধৰণৰ আমি যুক্তিৰে চাওঁ। কিন্তু মই ভাবিছোঁ যে মই আচলতে অকণ অপ্ৰাসংগিকো হৈ গৈছোঁ যেন লাগিছে হেমচন্দ্ৰ বৰুৱাৰ কথাৰ পৰা। কিন্তু কিছুমান মানে নাপায়ো মানি চলাৰ কাৰণে সমাজখন বাৰু সুশৃংখলিত হৈ আছিলে নেকি? এনেকুৱা প্ৰশ্ন কেতিয়াবা উদয় হয় নেকি? মোৰ মনত কিন্তু প্ৰায়েই উদয় হয়, আৰু সেইকাৰণেহে মই ঠেলি দিছোঁ বিষয়টো। কিন্তু কথাটো কোৱাৰ কাৰণে একেবাৰে বেয়া পাব নালাগে দেই, সেইটোৱে কথা। গায়ত্ৰী বাইদেৱে যিখিনি কথা ক'লে, আচলতে সমাজ শৃংখলা বা সমাজত এটা উশৃংখল পৰিৱেশ অহাৰ কথাটো আচলতে এইটো বিজ্ঞান মনস্কতা বা পায় নাপায় এইবিলাকৰ লগত মানে প্ৰত্যক্ষভাৱে জড়িত নহয়। সমাজটো আমি জানো যে পৰিৱৰ্তনশীল, আৰু আমি সমাজ সংস্কাৰ বা সমাজৰ যিখিনি বিশৃংখলতা আহিছে, তাৰ কাৰণে কিন্তু এটা কথা আমি ৰাজনৈতিকভাৱে অকণমান কথা চাব লাগিব, যে যিটো পুঁজিবাদৰ যিটো বিকাশ হৈছে, সেই পুঁজিবাদৰ বিকাশে কিন্তু দায়ী। গতিকে আমাৰ আজি
যিবিলাক অত্যাধুনিক প্ৰযুক্তি বা অত্যাধুনিক যিবিলাক ব্যৱস্থা আমাৰ মাজত আছে, তো এই কথাবিলাকেই আচলতে আমাক এই প্ৰযুক্তিবিলাকে বা আমাক সমাজখনক আচলতে বেয়া কৰিবৰ কাৰণে বেছি সময় নাই। মই এটা কথা উদাহৰণ দিব বিচাৰিছো যে আমেৰিকাত তাত বৰশী বাবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে লাইচেঞ্চ লাগে, মাছ মাৰিবৰ কাৰণে। কিন্তু 18 বছৰ বয়স পাৰ হলে তাত মানে বন্দুক এটা ল'বৰ কাৰণে, পিষ্টল এটা ল'বৰ কাৰণে লাইচেঞ্চ নালাগে। গতিকে সেই হাতত যদি এটা বন্দুক বা পিষ্টল থাকে, তেতিয়া কাজিয়া কৰিলেতো সেই বন্দুক পিষ্টলে গুলিয়াব। গতিকে এই ধৰণৰ ঘটনাবিলাক আমি দেখা পাইছো যে এনেকুৱা ধৰণৰ কিছুমান পুঁজিবাদী ৰাষ্ট্ৰত হৈছে। তো আমাৰ হাতত যিটো নাই, আমি এতিয়া সমাজখন মানে বহুত বেছি বেয়া হৈ যোৱা বুলি ক'ব নোৱাৰি, আগতেও আছিল, বহুখিনি কথা পোহৰলৈ অহা নাছিল, এতিয়া আহিছে। গতিকে ইয়াতে সেই বিজ্ঞান মনস্কতাৰ কথাটো বা পাই নাপায় কথাটো আচলতে মহিলা এগৰাকী বাইদেউ যিটো কৈছে যে গধূলি ওলাই যোৱাটো বাৰণ কৰিছিল, এতিয়া এনেকুৱা সমাজ ব্যৱস্থা হৈছে যে গধূলি নহয়, দিনৰ বেলাতে মানুহৰ বিপদ আহিব পাৰে, নহয় দিনৰ ন, বেলাতে মই বিপদ আহিব মানে পাৰে। এইটো কথা কৈছো যে আমি হেমচন্দ্ৰ বৰুৱাইও কৈছিলে বা আমিও ভাবো যে অত্যাধিক মানে ঈশ্বৰ প্ৰৱণতা বা ধৰ্ম এইটো এটা আচলতে ভীৰুতা, মানে অত্যাধিক ধৰ্মীয় কথাবিলাক। কিন্তু এই যিবিলাক বস্তু ধৰ্মীয় চেতনা বা এনেকুৱা ধৰণৰ কথাবিলাকে আমাক অকনমান হলেও যদি আধ্যাত্মিকভাৱে আমাক এটা নাপায় বা এনেকুৱা সংস্কাৰেৰে বান্ধি ৰাখে, কিছুমান কাম আমি কৰিবলৈ সংকুচিত হব পাৰো। তাৰমানে মই ভাবিছো দেই, মোৰ মতে যে আজিকালি মানুহক মাৰো বুলিলে মাৰে, কাটো বুলিলে কাটে। এই যে আগতে আমাক পাপ হব, কিবা এটা সৰু পৰুৱা এটাও যদি গছকি মাৰো পাপ হব, বা আমাক মানে কয় যে আমি যেতিয়া কিতাপখন মেলি থৈ যাওঁ সৰস্বতী আঁতৰি যাব, কিতাপখন মেলি থৈ নাযাবি, এনেকুৱা, সেইবোৰ একদম অবৈজ্ঞানিক আছিল। কিন্তু সেইবিলাকে আমাৰ মন বিলাক এনেকুৱা ধৰণে আচ্ছন্ন কৰি ৰাখিছিল যে আমি এটা ধৰণে আমি আগবাঢ়ি গৈছিলো। এতিয়া মই ভাবো যে চব কথাই যদি মানে বিজ্ঞানসন্মতভাৱে চোৱা যায়, কিন্তু সেই কথাবিলাকোতো একেবাৰে যুক্তিহীন নহয়। মই সেই কথাটোৱে ভাবিছো মানে, যে আজিকালি এটা ময়ে বা হওক বা আনেও হয়তো বহুতৰ হয় যে নিজৰ ল'ৰা ছোৱালীক কিতাপখনত সৰস্বতী আছে বা ফালিব নাপায় বা কৰিব নাপায়, এনেকুৱা কথাবোৰ ক'লে নামানে। তেওঁলোকে একদম চাইণ্টিফিকেলি প্ৰুভ কৰি দিয়ে যে কিতাপখন কি, বা আজিকালি মোবাইলতে পঢ়িব পাৰি। কিন্তু আমাক তেনেকুৱা ধৰণে আচ্ছন্ন কৰি ৰাখিছিলে, আৰু যাৰ কাৰণে আমাৰ মনত এনেকুৱা এটা সংস্কাৰবোৰ লৈ গৈছিলে যিটোৰে আমাক পৰিশীলিতভাৱে লৈ গৈছিলে। মই এই কথাটোৱে মানে ক'ব খুজিছো আচলতে, তেনেকুৱা ধৰণে মানে কিছুমান চিন্তাই কেতিয়াবা সমাজৰ ভালো কৰিব পাৰে নেকি, সেইটোহে কৈছো দেই। বাহিৰৰ কথাখিনি মানে বুজি পাইছো। মানে কথাটো হৈছে যে আপোনাৰ সময়ৰ সমাজ আৰু এতিয়াৰ সমাজ, তো এই দুখন সমাজৰ মানে যিটো সামাজিক যিটো বান্ধোন, যিটো ভেটি বা সামাজিক যিটো ব্যৱস্থা, সেই বস্তুটো আপুনি কথাটো মন কৰক যে গোটেই বস্তুটো আমাক নিয়ন্ত্ৰণ কৰিছিলে, কিন্তু নিয়ন্ত্ৰণ কৰিছে কিন্তু পুঁজিয়ে। গতিকে আজি ভোগবাদী প্ৰৱণতা সমাজত বাঢ়িছে, সেইটো কাৰণে কিছুমান উশৃংখলতা বাঢ়িছে। সেই সময়ত ইমান বেছি ভোগবাদী ব্যৱস্থা নাছিল, কিন্তু মানুহৰ মাজত ত্যাগ, মানুহৰ মাজত মানে সামাজিক চেতনা, গোটেই কথাখিনি আছিল বহু পৰিমাণে। আজি এতিয়া বহু পৰিমাণে ভোগবাদী চেতনা বাঢ়িছে। তো এই ভোগবাদী চেতনা যেতিয়া বাঢ়িছে, পুঁজিবাদৰ যেতিয়া বিকাশ হৈছে, তো এনেকুৱা ধৰণৰ আমি আৰু 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 ভয়ংকৰ পৰিস্থিতিলৈ যাব লাগিব পাৰে। গতিকে ইয়াত এটা ধৰ্ম এটা প্ৰতিষ্ঠানহে, ধৰি লওক মই এটা প্ৰতিষ্ঠানত কিবা এটা শিকিলো, সেই তাৰ নীতি নিয়মৰ মাজত মই আছো। মই স্কুলত থাকোঁতে স্কুলৰ নীতি নিয়মত থাকিলো, মই বজাৰ যাওঁতে বজাৰৰ নীতি নিয়মত থাকিলো। গতিকে ধৰ্মটো বেয়া বস্তু নহয়, কিন্তু কথাটো হৈছে যে ধৰ্মক বিকৃত কৰি ধৰ্মৰ নামৰ যিবিলাক ভণ্ডামি, এইবিলাকহে আচলতে হেমচন্দ্ৰ বৰুৱাই উদঙাইছিল। হেমচন্দ্ৰ বৰুৱাই এটা কথা মন কৰিব বাইদেউ, যে হেমচন্দ্ৰ বৰুৱাই শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মক তেওঁ উপলুঙা কৰা নাই, কিন্তু সেই বৈষ্ণৱ ধৰ্মৰ নামত যিসকল সন্ত মহন্তই সেই ধৰ্মটোক ব্যৱসায়ৰ মানে আছিলা কৰি লৈছিলে, তেওঁলোকে নিজৰ স্বাৰ্থত সেই ধৰ্মটোক প্ৰয়োগ কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধেহে হেমচন্দ্ৰ বৰুৱাই কানিয়াৰ কীৰ্তন বা বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি লিখিছিলে। শংকৰদেৱৰ কথা বা শংকৰদেৱক তেওঁ কেতিয়াও সেৱা কৰা নাই। মই ভাবো যে ধৰ্মটো কোনোবাই পালন কৰিছে নকৰিছে এইটো ব্যক্তিগত পৰ্যায়ৰ কথা, কিন্তু ধৰ্মৰ নামত চলি থকা যিবিলাক বেবিচাৰ, ভণ্ডামি, এইবিলাকহে বেছি ভয়ংকৰ। কাৰণ এইটো কথা মন কৰক যে আমি ভাবো যে ধৰ্মত থাকিলে মানুহজন ভাল হ'ব লাগে, কিন্তু বহুত অপকৰ্ম, বেয়া কাম ধৰ্মীয় গৃহবিলাকতে বা ধৰ্মৰ যিসকল মানে
নেতা বা যিসকল ধৰ্মগুৰু তেওঁলোকৰ ছত্ৰছায়াতে হৈ আছে। গতিকে আমি তেওঁলোকক আমি ভাল বুলি ক'ম যে তেওঁলোকে ধৰ্মটো তেওঁলোকতো ভাল কৰিব পৰা নাই। ইয়াৰ আঁৰত আকৌ বিচাৰি গ'লে পাম যে এই পুঁজিবাদ ভোগবাদেই জড়িত হৈ আছে। গতিকে ধৰ্মৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে তেওঁ প্ৰাতিষ্ঠানিক ধৰ্মটোৰ বিৰোধ কৰিছিলে। গতিকে মই ভাবো কথাটো তেনেকুৱা, মোৰ নাজানো মোৰ ধাৰণাটো শুদ্ধ নে অশুদ্ধ, কিন্তু মই তেনেকেই ভাবো আৰু তেনেকেই মই পালন কৰো। গতিকে মই ব্যক্তিগতভাৱে মই ধৰ্মৰ আচৰণ মই নহয়, পালন ঠিকে নকৰো, আছে, কিন্তু মই ময়ো সেইখিনি কথাই নাই শুনক বাইদেউ, মানে মই নহয়, কিন্তু এই মানে মই ধৰ্মৰ ঠিক ধৰ্ম প্ৰত্যক্ষভাৱে বিৰোধো নকৰো, শব্দটো কোৱা নাই দেই। মই বিৰোধ নকৰো। হয়, মই বিৰোধ নকৰো, কাৰণ হেমচন্দ্ৰ বৰুৱাৰ মানে ঠিক পৰা এইটো শিকিছো ধৰ্ম যে বুলি কোৱা নাই। হয় হয় মানে ধৰ্ম মানে বুলি আপোনাৰ প্ৰসংগত কথাটো মই ক'লো। হয় কিন্তু মানে এইটোৱে কৈছো মানে যে ধৰক আমি মানে সময়ৰ লগে লগে চব কথা আকৌ নতুনকৈ মানে চিন্তা কৰিব পাৰো। ধৰক সেই হয় কথাটো মই কৈছো যে কোনটো হয় ভাল, ধৰ্ম বিৰোধী বেয়া, কিন্তু তাত থকা বিজ্ঞানসন্মত যিটো ভেটি সেইটো, বা আমি ধৰক আমি প্ৰাচ্যৰ ভেটি বা আমাৰ ভাৰতবৰ্ষৰ ভেটি দুটাৰ মাজত পাৰ্থক্য আছে। গতিকে সেই ধৰণৰ এটা বিবেচনাৰে আমি হয়তো সেই কথাও চাই তাতো কিছুমান গ্ৰহণীয় বৰ্জনীয় আছে। সেইখিনি কথাহে কৈছো, মানে বিতৰ্ক ঠিক নহয় আৰু জাষ্ট মই হয় ভবা কথাটো দেই। আৰু ভাল লাগিলে, মোৰ যথেষ্ট ভাল লাগিলে। কিন্তু মই মানে কি হ'ল, মোৰ ঘৰৰ সন্মুখতে মানুহ এগৰাকী ঢুকালে। মই মাজে হয় মাজে আকৌ ফোনটোৰ পৰা ওলাই গৈছো, তাৰ কাৰণে কিন্তু বেয়া পাব নালাগে। আৰু হয় খুবেই ভাল লাগিলে বক্তৃতাটো। কথা হ'ল কি, মানে নয়নমণি মেধি ডাঙৰীয়াই জানেই মোৰ এই গলিটোৰ মানে এই সোমাই পেলাই একেবাৰে শেষৰ মোৰ ঘৰৰ কাষৰ ঘৰৰ মানুহ গৰাকী ঢুকালে। মই অকনমান আকৌ তালৈ যাওঁ, সেইকাৰণে মই ওলাই দিছো, বেয়া পাব নালাগে দেই। বহুত বহুত ধন্যবাদ, ভাল লাগিলে। নীলম, নীলম, হেল্ল', নীলম, মই অকনমান ওলাই দিছো বোলো, বেয়া পাব নালাগে দেই। তাৰমানে মই অকনমান যাওঁ তালে। বাৰু হয় ধন্যবাদ দেই, মই ওলাই দিছো। মানে হয় এই বাইদেউ, ঘৰৰ যিহেতু সন্মুখতে মানে মই সেইকাৰণে যাওঁ। মই যেনে তেনে এইটো শুনিলো আৰু, কাৰণ চিনাকি মানুহ এজনৰ বক্তব্য আৰু অনুষ্ঠানটো নহলে বেয়া লাগে। মই অকমান তাৰ পৰা আহো কাৰণে যাওঁ দেই, ধন্যবাদ। হয় বাইদেউ, আপোনালৈ ধন্যবাদ থাকিল। ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজত উপস্থিত থাকিলে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। অন্য যিহেতু ব্যস্ততা আপোনাৰ একো নাই, মানে মানুহ গৰাকী ঢুকালে সেইকাৰণে তালৈ যাওঁ দেই। ঠিক হয় আছে। হয়, যিহেতু আমি সকলো ফালে আমাৰ সমাজ মিলাই চলিবই লাগিব, গতিকে আমি আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে। ঠিক আছে, আমাৰ মাজত ধন্যবাদ। সত্যজিত ছাৰ আছে উপস্থিত। ছাৰে যিহেতু আমাৰ নয়নমণি ছাৰৰ কথাখিনি শুনিলে, আমাৰ সৈতে ইমান সময় দিলে, ছাৰৰ পৰা আমি অকণমান যদি এই প্ৰসংগত শুনিব বিচাৰোঁ। যিহেতু ছাৰ আমাৰ সৈতে একদম প্ৰথমৰ পৰাই সহযোগী হিচাপে আছে, আমি ছাৰলৈও এই সুযোগতে আমাৰ কথা মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সত্যজিত ছাৰ। আজি যিহেতু বতৰ একেবাৰে অকণমান বেয়া অৱস্থা, হেল্ল' সেইবাবে হয় ছাৰ, শুনিছেনে? হয় ছাৰ আমি শুনি আছোঁ। অ', আপুনি অকণমান অ', যদি আমাৰ সৈতে আপোনাৰ অনুভৱ ব্যক্ত কৰে তেন্তে ভাল অ', লাগিব। হয়, মেধি ছাৰৰ আজি আলোচনাটো ইমান সুন্দৰ, বিষয়টো আৰু গোটেই প্ৰথমৰ পৰাই শুনিলোঁ। হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে ইমান বিস্তৃতভাৱে মই পঢ়া নাই আগতেও। বহু কথা জানি ভাল লাগিলে যে 100 বছৰ শতিকাৰ আগতেই তেখেতৰ যি মনৰ ধাৰণাবোৰ আছিলে। আৰু অলপ আগতে বাইদেৱে কোৱা প্ৰসংগৰ মোৰ কথা এটা মনলৈ আহিছে, মোৰ সেই কথাটোকে ক'বলৈ বিচাৰিছোঁ এটা। মোৰ ঘৰ আচলতে চাবুৱাৰ এখন একেবাৰে ভিতৰুৱা গাঁৱত। আজিৰ পৰা প্ৰায় 50 বছৰৰ আগতে মানে কি হৈছিলে, আমাৰ গাঁওবোৰত আছিলে যিটো নেপায় বুলি কোৱা কথাটো প্ৰসংগত মই সৰু কথা এটা ক'ব বিচাৰিছোঁ। তাত আমাৰ গাঁওবোৰত আছিলে যে, আমাৰ বিশেষ কিছুমান মানুহেহে মাছ বিক্ৰী কৰিব পাৰে। আমি আহোম সম্প্ৰদায় বা এনেকুৱা আমি যদি মাছ বিক্ৰী কৰিব নাপায়, এনেকুৱা ধৰণৰ কথা এটা আছিলে। আৰু সেই কথাটো
প্ৰথম চাগে আমাৰ ঘৰতে ঘটিছে মানে যে মাছ এবাৰ বহুত পুখুৰী মাছ বহুত পালোঁ আৰু দেউতাই ক'লে যে বিক্ৰী কৰি দিয়া। আমি বিক্ৰী কৰি দিলোঁ, যাৰ কাৰণে একো নহয়, মই যি কৈফিয়ত দি পেলাই মই দিম। আৰু সেইমতে তেখেতে পিছত পাণ তামোল দিব লগা অৱস্থা এটা হ'ল। কিন্তু এই কথাবোৰ কিন্তু পিছলৈ এতিয়াতো প্ৰতি ঘৰে ঘৰে ফিচাৰী বা ব্যৱসায় ভিত্তিক মানে মাছ বিক্ৰী কৰাৰ যিটো এটা জীৱিকাই হৈ পৰিল সকলোৰে কাৰণে। এই কথাটো মোৰ মনলৈ আহিছে যে কিছুমান নেপাই আছে, যিবোৰ নেপাই মানে যুগে মানে আকৌ পাই লৈ মানে পৰিৱৰ্তন হৈ যায়। আৰু যিটো ভাল লগা কথা এটা আৰু আছিলে, এই তেনেকুৱা আমাৰ দুখন সমাজ, আমাৰ কাষতে আছে মটক সম্প্ৰদায়ৰ মানুহ আছে, আৰু সেই সম্প্ৰদায়ৰ ভকতসকল যেতিয়া আমাৰ গাঁৱত মানে সকাম খাবলৈ, শ্ৰাদ্ধ সকাম বা এনেকুৱা কীৰ্তন এনেকুৱা অলপ হেৰি সকামত যেতিয়া আহে, প্ৰথম অৱস্থাত তেনেকুৱা আছিলে যে তেখেতলোকে মানে একে শাৰীতে বহিব, সাধাৰণতে আমাৰ ভকতসকলৰ লগত একে মূল শাৰীত মানে বহাৰ ধৰাখন বা আসন নিদিয়ে, এটা কাষত হেৰি কৰে, ছাইডৰ ফালে মানে তেখেতলোকক গ'লে বহিবলৈ মানে যোগদান কৰিবলৈ পায়। কিন্তু আমাৰ দেউতাই সমসাময়িকসকলৰ লগত তেনেকৈ আমাৰ কথা পাতি তেখেতলোককো সেই মূলৰ কাষতে, কিন্তু অলপ কাষত একে শাৰীতে বহিব দিয়ে। কিন্তু সেই কথাটো আমি চকু আগতে দেখিছোঁ, আজিৰ পৰা 50 বছৰৰ আগতে। মোৰ এতিয়া 60 বছৰ হৈছে বাৰু, কিন্তু কথাবোৰ মনত আছে, নহ'লেও 40 বছৰ আগত কিন্তু হ'ব এনেকুৱা ধৰণৰ কথাবোৰ। গতিকে কিছুমান আমাৰ সমাজত যিটো শিক্ষা ব্যৱস্থাটো বা মানুহৰ শিক্ষা ব্যৱস্থাই জ্ঞানৰ হেৰিয়ে মানে পৰিসৰটো কাৰণেই কিছুমান বহুত নাপায় আচলতে পাই হৈ গৈ থাকে। সেই কথাটো সেই ওপৰৰ বাইদেৱে কোৱা প্ৰসংগতে কথাটো মোৰ মনলৈ অহাৰ কাৰণে তাকে মই ব্যক্ত কৰিলোঁ। আৰু ধন্যবাদ জনালোঁ আমাৰ মেধি ছাৰৰ ইমান সুন্দৰকৈ বিশ্লেষণ কৰিলে। বহুবোৰ কথা মই হেৰি হিচাপে পোৱা নাছিলোঁ, হেমচন্দ্ৰ বৰুৱাৰ অধ্যয়ন কৰা ইমান বিস্তৃতভাৱে মই অধ্যয়ন কৰা নাই। ভাল লাগিলে, অত্যন্ত ভাল লাগিলে। তেখেতক পুনৰ আকৌ মোৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। সত্যজিৎ ছাৰলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিহেতু আমি প্ৰথমে উল্লেখ কৰিছোঁ যে আমাৰ কথা মঞ্চৰ অনুষ্ঠানটোৰ একদম জন্মলগ্নৰে পৰা সত্যজিৎ ছাৰ আমাৰ সৈতে সহযোগী হিচাপে আছে। আমাক বিভিন্ন সময়ত তেওঁ পথ দেখুৱাই নিছে। গতিকে আমি ছাৰলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাৰ সদায় ভালে থাকক। আজি যিহেতু আমাৰ অকণমান অসুবিধা হ'ল বতৰৰ বাবে, সেইবাবে হয়তো আমাৰ সৈতে সংযুক্ত হোৱা ছাৰ বাইদেউসকলৰ সংখ্যা অকণমান কম হ'ল। তথাপিও আমি আমাৰ কথা ৰাখি আমি কথা মঞ্চত আজি আমাৰ অনুষ্ঠানটোৰ সফল সমাপ্তি হৈছে বুলি আমি ক'ব পাৰোঁ। যিহেতু ইমান এটা সুন্দৰ বিষয় আৰু সেই বিষয়ৰ সম্পৰ্কত ইমান ছাৰে সৰলভাৱে উপস্থাপন কৰিলে, আলোকপাত কৰিলে। আমি যদিও ইমান গভীৰলৈ সোমোৱা নাছিলোঁ, তথাপিও আজি আমাক ছাৰে এটা সুযোগ দিলে। সেইবাবে আমাৰ তৰফৰ পৰা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰক আমি জনাইছোঁ যে আমাৰ কথা মঞ্চত এনেদৰে আমি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি থাকোঁ। ইয়াৰ পিছৰ পৰা আমি ছাৰৰ সহযোগিতা বিচাৰিম। সময় মিলিলে হয়তো ছাৰ আমাৰ সৈতে সংযুক্ত হ'ব আমাৰ পৰৱৰ্তী অনুষ্ঠানতো। আমি পুনৰ আমাৰ অনুষ্ঠানৰ সবিশেষ আমাৰ হোৱাটছএপ গ্ৰুপত প্ৰেৰণ কৰিম। যিহেতু ছাৰে ইমানখিনি সময় আমাক দিলে আৰু এনেকুৱা এটা বিষয় আমাৰ মাজলৈ আজি লৈ আহিলে, যিটো বিষয়ত আচলতে এতিয়াৰ সমাজত হয়তো অকণমান চৰ্চাটো কমি গৈছে। যিহেতু আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন নতুন বিষয় ওলাই আহিছে, আমি অকণমান যেন সেই পুৰণি বিষয়বোৰ এৰি পেলাইছোঁ। তেনে হয়তো হৈছে অলপ। তথাপিও আমাক ছাৰে আজি এটা সুযোগ দিলে। পুনৰবাৰ আমি তেওঁক মনত পেলাব পাৰিলোঁ। তেওঁৰ বিষয়বস্তুৰ মাজলৈ আমি যোৱাৰ এটা সুযোগ পালোঁ। নয়নমণি ছাৰলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আৰু
আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু সময় হৈছে আৰু সকলোৱে আমাৰ পৰা অকণমান লেখ লৈছে ব্যস্ততাৰ বাবে, তথাপিও ইমানখিনি সময় আপোনালোকে আমাক দিয়ে, তাৰ বাবে আমাৰ কথা মঞ্চৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি, নয়নমণি ছাৰলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি ছাৰ। ধন্যবাদ।